Hello everyone, আজি মই আপোনালোকলৈ বুটৰ দাইলৰ লগত পনীৰৰ ৰেচিপি এটা লৈ আহিছো। তেনেহলে বেছি দেৰি নকৰি বলকচোন আজিৰ ভিডিওটো আৰম্ভ কৰো। ৰেচিপিটো বনাবৰ বাবে 1.5 কাপ বুটৰ দাইল বইল কৰি লৈছো। 200 গ্ৰাম পনীৰ লৈছো। 2টা বিলাহী মিক্সিত পেষ্ট বনাই লৈছো। এটা ডাঙৰ সাইজৰ পিয়াজ মিহি মিহিকে কাটি লৈছো। নহৰু আদা আৰু কেঁচা জলকীয়াৰ পেষ্ট অলপ লৈছো। প্ৰথমে মই এখন কেৰাহীত 2 চামুচ গৰু ঘি দি পনীৰখিনি ফ্ৰাই কৰি লৈছো। এয়া পনীৰখিনি ভজা হৈ গৈছে। কেৰাহী তেল গৰম হোৱাত অলপমান গোটা জিৰা দি দিছো। এতিয়া পিয়াজখিনি দি দিছো আৰু অলপ গলি যোৱালৈকে ভাজি লম। এতিয়া নহৰু আদা আৰু জলকীয়াৰ পেষ্টখিনি দি দিছো। এক চামুচ জিৰা গুড়ি দিছো। 1 চামুচ গৰম মছলা, 1 চামুচ হালধি গুড়ি আৰু 1 চামুচ কাশ্মীৰী মিক্স দিছো। এতিয়া মই মছলাখিনি অলপ দেৰি কাৰণে ভাজি লম। এয়া বিলাহীৰ পেষ্টখিনি দি দিছো। নিমখ দিছো সোৱাদ অনুসৰি। এতিয়া বইল কৰি ৰখা বুটৰ দাইলখিনি দি দিছো আৰু অলপ দেৰি ভাজি লম। এয়া আগতে গৰম কৰি ৰখা পানীখিনি দি দিছো। লগতে পনীৰখিনিও দি দিলো। এতিয়া ঢাকনখন মাৰি অলপ দেৰি কাৰণে উতল আহিবলৈ দিম। এয়া বুটৰ দাইল আৰু পনীৰৰ তৰকাৰী ৰেডি হৈ গৈছে। এতিয়া মই গৰু ঘি 1 চামুচ দি দিছো আৰু অলপমান মান ধনিয়া দি দিছো। এই ৰেচিপিটো খাবলৈ বহুতে টেষ্টি হয়। আপোনালোকে এবাৰ ট্ৰাই কৰিবচোন। আপোনালোকে যদি মোৰ ভিডিওটো চাই ভাল পালে সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। তেনেহলে আজিলৈ আহো। পুনৰ পৰৱৰ্তী ভিডিওটো লগ পাম। ধন্যবাদ।